মানে কথাটো অলপ ভুলৰ ফালে গ'ল। মানে গাড়ীখন চলাইছে সৰু ছোৱালী, তাতে আৰু হেলমেট নাই। তথাপিও ভুল ভ্ৰান্তি ক্ষমা কৰি ব্লগ ভিডিঅ'টো আগবাঢ়ো। মানে আজি আমাৰ জাইলিনাক লৈ অলপ ফুৰি আহোঁ। তাই চলাব পাৰে, ভালকৈয়ে পাৰে, পিছত এটা লাগে চলাব ধুনীয়াকৈ পাৰে। আমি অলপ ফুৰি আহোঁ বাঘমাৰাৰ ফালে। তো তাই সুন্দৰ চলাই যাইছে, মই পিছত বহি আছোঁ। এনেকৈ হাৱেৰ মাজেৰে আমি সুন্দৰ যাই আছোঁ, বেছি স্পীডতো যোৱা নাই। এই 30 মিনিট যাই আছে, ধুনীয়াকৈ যাই আছোঁ। আৰু আমি বাঘমাৰা ফালে সুন্দৰ অলপ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এইটো এটা সৰু ভিডিঅ' আছিল আৰু আশা কৰোঁ আপোনালোকে আদৰি ল'ব।